নমস্কাৰ আজি আমাৰ মাজত উপস্থিত আছে অসমৰ এজন জনপ্ৰিয় অভিনেতা যিজন অভিনেতাই বোলছবি জগতৰ পৰা আৰম্ভ কৰি ধাৰাবাহিক তথা ভ্ৰাম্যমাণ মঞ্চৰ লৈকে অসমৰ প্ৰত্যেকজন দৰ্শকৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেখেত হৈছে আমাৰ মৰমৰ দেৱজিৎ মজুমদাৰ দা দেৱজিৎ দা আপোনাক আমাৰ আজি অনুষ্ঠানলৈ আমাৰ মাজলৈ আপোনাক স্বাগতম জনাইছোঁ ধন্যবাদ কেনেকুৱা লাগিছে মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিত মানে ইমান ধুনীয়া নিৰিবিলি পৰিৱেশ তাৰ মাজত আমি লগ হৈছোঁ কথা পাতি আছোঁ বিৰাট ভাল লাগিছে আচলতে কি হয় এই তোমালোকৰ নিচিনা যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকৰ মাজলৈ আহিলে মোৰ নিজকে সেই দিনৰ কথাবিলাক মনত পৰে ভাল লাগে আৰু আচলতে ইয়াত ইমান এটা সুন্দৰ পৰিৱেশ কেম্পাছটোত সোমাই বিৰাট ভাল লাগে মনটো ভাল লাগে এইকেইদিন ইয়াত থাকি যাব মন গৈছে সঁচা কথা ক'বলৈ লাগিব ইমান ভাল লাগিছে যিহেতু মানে ফাগুন মাহ ধৰক চবফালে নতুন পাত ওলাইছে পচুৱা বলিছে আপোনাক মই এতিয়া আপোনাক প্ৰশ্ন এটা সুধিম যে আচলতে প্ৰশ্ন নহয় আপোনাৰ বাল্যকাল আৰু শৈক্ষিক জীৱনৰ কথা আপোনাৰ মুখে আমি জানিবলৈ বিচাৰিম মোৰ জন্ম নগাঁৱৰ কামপুৰ নামৰ এখন ঠাইত মোৰ দেউতা চাকৰি সূত্ৰে তাত আছিলে তাৰপিছত মোৰ স্কুলীয়া জীৱন নগাঁও চৰকাৰী বালক বিদ্যালয় নগাঁও গভৰ্ণমেণ্ট বইজ তাত মই স্কুলীয়া জীৱন আৰম্ভ কৰিছিলোঁ তাৰপিছত কলেজীয়া জীৱন হ'ল গুৱাহাটীৰ আৰ্য বিদ্যাপীঠ কলেজ তাৰ পৰাই মই BSc পাছ কৰিলোঁ এতিয়া তোমালোকৰ যিটো মেজৰ বুলি কয় তেতিয়া মোৰ আছিলে মেথামেটিক্সত অনাৰ্ছ লৈ পেলাই তেতিয়া আৰ্য বিদ্যাপীঠ কলেজৰ পৰা ডিগ্ৰী পাছ কৰি বেংকত চাকৰিত সোমালোঁ আৰু চাকৰি কৰি আছোঁ তাৰ মাজে এইবিলাক অভিনয় কৰি আছোঁ কাৰণ অভিনয় বাদ দি মই আচলতে জীয়াই থাকিব নোৱাৰিম বুলি ভাবোঁ মানুহতে এটা মেণ্টেল ফুড লাগে সেইটো মই নাপাম বুলি ভাবোঁ সেইকাৰণে চাকৰি কৰাৰ পিছতো আজি ভ্ৰাম্যমাণৰ মঞ্চত আহি ঘূৰি ফুৰিছোঁ এই যে আপুনি কেমেৰা সন্মুখলৈ আহিছিলে ভ্ৰাম্যমাণ মঞ্চলৈ আহিছিলে প্ৰথম আপুনি কেতিয়াৰ পৰা আপোনাৰ মানে জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলে আচলতে মই কলেজীয়া জীৱনত মই এজন গীটাৰিষ্ট আছিলোঁ গীটাৰ বজাইছিলোঁ আৰু মই যেতিয়া কলেজত পঢ়োঁ তেতিয়া আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ যুৱবাণীৰ মই এজন ৰেগুলাৰ গীটাৰিষ্ট আছিলোঁ তাৰপিছত চাকৰি সূত্ৰে নগাঁৱলৈ আহিলোঁ চাকৰিত জইন কৰিলোঁ তেতিয়ালৈকে মই অভিনয় কৰা নাই তাৰপিছত আমাৰ লগৰ যিখিনি আছিলে নগাঁৱত আমি স্কুলত পঢ়া যিখিনি মোৰ বন্ধু আছিলে তেওঁলোকে সকলোৱে নাটক কৰে তেতিয়া এখন নাটক কৰিছিলে ৰূপালিম সেই ৰূপালিমৰ সংগীতৰ দায়িত্বটো মোক দিয়া হ'ল তেতিয়াতো আৰু লাইভ হয় এতিয়াৰ নিচিনা ধৰা তুমি সেই মানে তোমাৰ লেপটপত দি পেলাই আমি মিউজিক কৰিব নোৱাৰিছিলোঁ গতিকে লাইভ হয় গতিকে আমি সেই গান বা বজোৱা মেলা গোটেইখিনি লাইভ কৰিছিলোঁ আৰু গোটেইখিনি সংগীত পৰিচালনটো মই কৰিছিলোঁ এই ৰিহাৰ্চেল কৰি থাকোঁতে এদিন প্ৰক্সি মাৰিব লগা হ'ল ভাগ্য হ'ল সেইদিনাখন কোনো ছোৱালী অহা নাছিলে গতিকে মই প্ৰক্সি মাৰোঁতে কান্দিব লাগে চৰিত্ৰটো মই এনেকুৱা ধৰণে কান্দিলোঁ যে মই কান্দোনটো ৰখাবই নোৱাৰিলোঁ তাৰপিছত আহি পেলাই মানে মোক ছবি আহি পেলাই মই কান্দোনটো এই হিকটি আহি গ'লোঁ মানে কান্দোতে তাৰপিছত তোমাৰ চবেই জোৰ কৰিলে যে সেই চৰিত্ৰটো ময়ে কৰিব লাগে সেয়া অভিনয় আৰু কেমেৰাৰ সন্মুখত প্ৰথম মই অভিনয় কৰিছিলোঁ 1995 এখন চিনেমা হৈছিলে তোমালোকে জানা অসমৰ এগৰাকী বিশিষ্ট নাট্যকাৰ ৰফিকুল হুছেইন তেখেতৰ এখন নাটক আছিলে ধোঁৱা সেই ধোঁৱাখন চিনেমা কৰা হৈছিলে আৰু তেতিয়া দিনত খুব ব্যয়বহুলভাৱে কৰা হৈছিলে তাৰমানে খুব পইচা খৰচ কৰা হৈছিলে কিন্তু চিনেমাখনৰ শ্বুটিং কমপ্লিট হ'ল ডাবিং ঠিক হ'বলৈ লওঁতে এডিটিং হৈ গ'ল ডাবিং হ'বলৈ লওঁতে প্ৰযোজকৰ মৃত্যু হ'ল গতিকে চিনেমাখন তাতে হৈ গ'ল সেইখন নহ'লগৈ মানে সেইখন পাছত মানে ৰিলিজ নহ'লগৈ কিন্তু সেইখনেই মোৰ প্ৰথম চিনেমা আৰু মোৰ ভাগ্যও ভাল মোৰ জীৱনৰ প্ৰথম কেমেৰাৰ সন্মুখত শ্বটটো দিছিলোঁ আমাৰ আটাইতে শ্ৰদ্ধাৰ বিষ্ণুদাৰ লগত বিষ্ণু খাৰুৱে তেখেতৰ লগত প্ৰথম কেমেৰাৰ সন্মুখত শ্বট দিছিলোঁ সেইটো এটা মোৰ মানে খুব মানে জীৱনৰ ভাল লগা মুহূৰ্ত আৰু বেয়া লগা কথাও এইটো কাৰণে যে মোৰ জীৱনৰ প্ৰথম ছবিখনে মুক্তি লাভ নকৰিলে তাৰ পাছত আপুনি কোনখন বোলছবি তাৰপিছত কৰিছিলোঁ জোন জ্বলে কপালত
জুঞ্জলে কপালতখন চাগে তোমালোক তেতিয়া সৰু আছিলা কিন্তু এতিয়া টিভিত দি থাকে চাইছা চাগে গতিকে সেইখন আছিলে মোৰ দ্বিতীয় ছবি কিন্তু বহুতেই জানে যে সেইখন মোৰ প্ৰথম ছবি বুলি কিন্তু সেইখন আচলতে মোৰ দ্বিতীয় ছবি আচলতে আমিও আপোনাক সেই কেমেৰাৰ সন্মুখত আমি জুঞ্জলে কপালতহে দেখিবলৈ পাইছোঁ কিন্তু এতিয়া মানে আপুনি প্ৰায় ধাৰাবাহিকত আপোনাক দেখিবলৈ পোৱা যায় কিন্তু আমাৰ যিখিনি আমাৰ মাতৃ আছে তেখেতে কিন্তু আপোনাক অৰ্ধাংগিনী দেউতাক হিচাপেহে জানে কালি মই তাকে থিয়েটাৰত আপুনি ওলাই আহিছে তেতিয়া কৈছে অৰ্ধাংগিনী দেউতাক আহিছে আমি লগ কৰি যাবলৈ পোৱা হ'লে ভাল আছিলে তেতিয়া মানে আপোনাৰ কেনেকুৱা অনুভৱ হয় নাই এইটো এটা কথা হয় কি মানুহৰ যিটো শেষৰ কাম সেইটো যদি ভাল হয় তেতিয়া মানুহে সেই মানে আগৰ কথাবিলাক কি হয় লাহে লাহে পাহৰি যায় শেষৰ কামটো ধৰা যদি মই বেয়াকৈ কৰিলেহেঁতেন তেতিয়া আগৰ কথা মনত থাকিলেহেঁতেন কিন্তু মোৰো ধৰা ভাগ্য ভাল যে এনেকুৱা এটা চৰিত্ৰ মই অৰ্ধাংগিনীত পালোঁ যিটো চৰিত্ৰৰ কাৰণে মানুহৰ মনত সোমাবলৈ মই সক্ষম হৈছোঁ গতিকে সেইটো মোৰ কাৰণে ভাগ্যৰ কথা আৰু সেইকাৰণে চাগে মানুহে মোক মনত ৰাখিছে আৰু অৰ্ধাংগিনী সেই চৰিত্ৰটোৰ কাৰণে 2018 চনত ৰঙৰ পৰা মই শ্ৰেষ্ঠ অভিনেতাৰ সন্মানো লাভ কৰিছোঁ গতিকে সেইটো মোৰ কাৰণে বিৰাট ডাঙৰ এটা কথা যে সেই চৰিত্ৰটো মই পাইছোঁ শিল্পীসকলে সাধাৰণতে বাৰেৰহণীয়া অসমখনত দেখি থাকিবলৈ খুব সুবিধা পায় আচলতে আৰু আমি জানো আপুনি যিহেতু চাকৰিও আছে আপোনাৰ চাকৰি জীৱন তাৰ লগতে আপোনাৰ এই ভ্ৰাম্যমাণ জগতখনত আপুনি জড়িত ইয়াৰ লগতে আপুনি এই দুয়োটা বস্তু আপুনি কেনেধৰণে আগবাঢ়ি গৈছে মানে ক'ৰবাত আপুনি ৰৈ গৈছে নেকি নাই কথাটো এনেকুৱা মানুহৰ যিটো ধৰা কাম কৰি ভাল লাগে সেই কামটো মানুহে মই ভাবোঁ যে মানে হাজাৰ বাধা আহিলেও সেই কামটো কৰিবলৈ মানুহজনে চেষ্টা কৰিব যিটো কাম মানুহে যিকোনো কাম যিটো কাম মানুহে কৰি ভাল পায় সেই কামটো কৰিবই আৰু মোৰো হ'ল কি চাকৰিটো আছে যদিও মই কেনেবাকৈ মিলাই হ'লেও যিহেতু মই অভিনয় ভাল পাওঁ গতিকে অভিনয় মই কৰি গৈছোঁ আৰু তাৰ কাৰণে মই বহুত কিবাকিবি বাদ দিব লগা হৈছে সেইবিলাক বাদো দিছোঁ গতিকে তথাপিও অভিনয় বাদ দি পেলাই মই ভাবোঁ যে মোৰ জীৱনটো সম্পূৰ্ণ নহয় গতিকে মই অভিনয়টো কৰি গৈছোঁ তেনেকেই বহুত বাধাৰ মাজতো সেইবিলাক বাধা নেওচি অভিনয়টো কৰি গৈছোঁ ইয়াৰ মাজতে আপোনাৰ কিছুমান স্মৃতি আমি জানিব খোজোঁ আপোনাৰ পৰা আপোনাৰ মনত ৰৈ যায় স্মৃতি মানে যিটো স্মৃতি আপোনাক এতিয়াও মানে আপুনি পাহৰিব নোৱাৰে আপোনাৰ মনত ৰৈ গৈছে মানে ধৰা কিছুমান ইনচিডেণ্ট থাকে যিবিলাক ধৰা হাঁহি উঠে তেনেকুৱা ধৰণৰ ইনচিডেণ্টো আছে আৰু ধৰা ভাল লগা কিছু মুহূৰ্তও আছে যে মই ধৰা বিভিন্ন ঠাইত অভিনয় কৰি থাকোঁতে আমাৰ অতি শ্ৰদ্ধাৰ যাক আমি ধৰা ভাবোঁ যে তেখেতৰ লগত কাম কৰাৰ সুবিধা এটা পালে হয়তো ভাল লাগিব যে তোমালোকে জানা কুলদা ভট্ট আমাৰ খুব শ্ৰদ্ধাৰ এজন ব্যক্তি য'ত নাটকৰ লগত বহুত জড়িত বহুত ধৰণে জড়িত আৰু তেখেতে ধুনীয়া কাম কৰি থৈ গৈছে এবাৰ মই আহাৰ অৰুণ শৰ্মাৰ এখন আহাৰ সাংঘাতিক এখন নাটক সেই আহাৰখন কুলদা ভট্ট ছাৰৰ লগত কৰাৰ সুবিধাটো পালোঁ আৰু তেখেতে মোক তেখেতে সেইখন নাটক আমি ৰেডিঅ'টো কৰিছিলোঁ আৰু শান্তনা বৰদলৈ আছিলে মহিলাৰ চৰিত্ৰটো গতিকে তেতিয়া তেখেতে মোক এদিন একদম শেষৰ দিনাখন পিঠিত হাত ফুৰাই কৈছিলে যে তুমি য'তে ত'তে কাম নকৰিবা কাম কৰোঁতে চৰিত্ৰবিলাক চাই ল'বা ভাল চৰিত্ৰ কৰিবা আৰু যিকোনো মানুহৰ লগতে কাম নকৰিবা জনা মানুহৰ লগত কাম কৰিবা তুমি খুব ভাল অভিনেতা এই কথাটোৱে মোক সদায় প্ৰেৰণা দিয়ে মানে খুব ভাল লগা মুহূৰ্ত সেইটো মুহূৰ্তক মই ধৰা মানে ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ যে মোক কিমান ভাল লাগিছে যিজন ব্যক্তিক আমি শ্ৰদ্ধা কৰোঁ যিজনৰ লগত কাম কৰিবলৈ মানুহ বাট চাই থাকে তেখেতে মোক এইখিনি কথা কোৱা মানে যে মোৰ জীৱনৰ এটা মানে ধৰা মোক এখন চাৰ্টিফিকেট মই পাই গ'লোঁ তেনেকুৱা ধৰণৰ এটা হ'ল সেইটো মোৰ ভাল লগা মুহূৰ্ত আৰু কিছুমান মুহূৰ্ত আছে ধৰা ফানি কওঁ মই ইয়াৰ আগতেও এবাৰ ভ্ৰাম্যমাণত আছিলোঁ তেতিয়া মই প্ৰথম ছবিখন কৰিছিলোঁ ধোঁৱাখন কৰিছিলোঁ কৰাৰ পিছত তেতিয়াও মই বেংকতে চাকৰি কৰোঁ মোৰ আমাৰ ৰতন লহকৰ তেখেতে এদিন ঘৰলৈ গৈ পেলাই মোক ক'লে যে এই ভ্ৰাম্যমাণত আহিব লাগে মোৰ সৰুৰ পৰা ভ্ৰাম্যমাণ চাই আমি ডাঙৰ হোৱা গতিকে সেই মঞ্চখনৰ প্ৰতি দুৰ্বলতা আছেই গতিকে আহিলোঁ কিবাকিবি মেনেজ কৰি চাকৰি অহাৰ পিছত আমি যেতিয়া শ্ব' কৰি আছোঁ তেতিয়া হয় কি আমি যেতিয়া পাঠশালাৰ পৰা ওলাই আহোঁ কোহিনুৰৰ যিটো কেম্প আছিলে তাতে সেইটো এটা ছোৱালী হোষ্টেল এটা খুলি দিয়ে কাৰণ বজালী অঞ্চলটো তোমাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবঢ়া
আৰু তাত বিভিন্ন অসমৰ বিভিন্ন ঠাইৰ পৰা গৈ পেলাই তাত পঢ়া শুনা কৰোঁ গতিকে হোষ্টেলৰ দৰকাৰ হয় গতিকে সেই কেম্পটো ছোৱালীৰ হোষ্টেল হিচাপে ব্যৱহাৰ কৰোঁ আৰু গোটেইটো চোৱা চিতা কৰে ৰতনদাৰ বৌয়ে তাৰপিছত আমি যেতিয়া আমি গাঁৱৰ ফালে আছিলোঁ তেতিয়া মিলাই পেলাই সেই হোষ্টেলৰ ছোৱালীখিনিক লৈ পেলাই পিকনিক আহিলে হাঁহিম তোমাৰ এই ছয়গাঁও ওচৰত হাঁহিমলৈ পিকনিকত আহিলে পিকনিকলৈ অহাৰ পিছত তেতিয়া মই ডেকাও দিছোঁ তেতিয়া বিয়া বাৰু কৰোৱা নাই তপন দাও আছিলে তাৰপিছত আমাকো আমিও গ'লোঁ পিকনিকলৈ এই হেৰিৰ লগত এই হোষ্টেলৰ ছোৱালীখিনিৰ লগত তাৰপিছত তেতিয়া সকলোৱে মোৰ লগত তেতিয়াতো এনেকুৱা কেমেৰা নাই আজিকালি নিচিনা মোবাইল হাতে হাতে নাথাকে কেমেৰাটো তেতিয়া দুৰ্লভ কিন্তু পিকনিকলৈ বুলি চবেই লৈ গৈছে কেমেৰা যথেষ্ট ছোৱালীবিলাকে ফটো চটো উঠিছে মোৰ লগত তাৰপিছত আমি বহি আছোঁ মই তপন দাস ৰতন লহকৰ আমাৰ দশৰথ দাস আমাৰ মিউজিক ডাইৰেক্টৰ আমি সকলো বহি পেলাই কথা পাতি আছোঁ তেনেকৈ এজনী ছোৱালী আহি পেলাই মোক ক'লে যে দাদা অলপ আহকচোন হাতত এটা কেমেৰা তো মই গ'লোঁ ছোৱালীজনীৰ লগত তাৰপিছত জুৰি আছিলে খুব ধুনীয়া এইখিনিত নহয় বুলি কৈ পেলাই একদম জুৰিৰ মাজত শিল বগাই গৈছোঁ আৰু জুৰিৰ মাজলৈ অকলে আছে ছোৱালী হঠাৎ মোক কেমেৰাটো হাতত তুলি দি পেলাই কৈছে দাদা মোক ফটো এখন তুলি দিওঁ এই মুহূৰ্তটো মই কেতিয়াও নাপাওঁ মানে আপুনি ভাবিছে ফটো মাৰিবলৈ লৈ গৈছে কিন্তু আপোনাকহে মানে ফটোখন কেমেৰাটো হাতত দি পেলাই কৈছে মোক ফটো এখন তুলি দিওঁ তো মই আৰু সেই ৰঙা চঙা পৰি পেলাই আহি পেলাই বহিছোঁ আৰু ফটোখন আপুনি পিছত মাৰি দিলে নে দিলোঁ মাৰি দিলোঁ সেইটো মোৰ কাৰণে এটা জীৱনত কেতিয়াও মানে নাপাহৰ মই এইটো কথা সেই তেনেকুৱা এতিয়া আপোনাৰ এই ইনচিডেণ্টবিলাক কথা কোৱা মোৰ মানে সুধিব মন গৈছে মানে আপোনাৰ মানে প্ৰথম প্ৰেম আপুনি এতিয়া বৌৰ লগতে হৈছিলে নে তাৰ আগতে কাৰোবাৰ লগত হৈছিলে বৰ ডাঙৰ কথা সুধিলে কিন্তু ক'লে সংসাৰ ভাগি যাব পাৰে তথাপি কওঁ প্ৰেমটো ধৰা কি মানে হৈ যায় আমাক ভাল লাগে স্কুলীয়া দিনতো প্ৰেম আছিলে আৰু স্কুলৰ দিনত এনেকুৱা প্ৰেম আছিলেগৈ সেইটো মানে তেতিয়া ধৰা ছোৱালীজনীক মাতিবলৈকো ভয় লাগে কিন্তু চিঠি এখন দি দিলে ছোৱালীজনী এতিয়া কি কৰিবা উপায়টো নাই যে মই এখন চিঠি দি দিলোঁ উত্তৰ দি দিলোঁ কিন্তু কথা বতৰাই হয়তো ভালকৈ হোৱা নাই তাৰপিছত সেই ছোৱালীজনীক হয়তো কোনোবা বেলেগেও ভাল পাই আছিল নেকি নাজানো মনে মনে চাগে গতিকে বদনাম হেৰি কৰিবৰ কাৰণে একদম পোষ্টাৰ টোষ্টাৰ লগাই দিলে আৰু তেনেকুৱা পৰ্যায়লৈকে গৈছে আৰু সেইবিলাকো প্ৰেম আপোনাৰ এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে অৰ্ধাংগিনী সেই অৰ্ধাংগিনীখনত অভিনয় আপোনাৰ অভিজ্ঞতা কেনেকুৱা মানে নাই খুব ভাল অভিজ্ঞতা আচলতে তাৰ যিজন পৰিচালক আছিলে কমল হাজৰিকা তেওঁ খুব মানে টেকনিকেলি চাউণ্ড জানে যথেষ্ট কেমেৰা ফ্ৰেমৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰা তোমাৰ কৰিঅ'গ্ৰাফি খুব ভাল কৰা হৈছিলে আৰু সংলাপো আছিলে মানে আচলতে গোটেই বস্তুবিলাক যেতিয়া ভাল হয় তেতিয়া আমাৰো কৰি ভাল লাগে ধৰা ভাল সংলাপ এটা মই পাইছোঁ বা ভাল চৰিত্ৰ এটা পাইছোঁ গতিকে সেইকাৰণে তেনেকৈ কৰিছোঁ আৰু তাৰ ক্ষেত্ৰত হয় কি সাধাৰণতে এই পৰিচালক অভিনেতা এওঁলোকৰ সেই মানে কি কয় এই কেমেষ্ট্ৰিটো আৰু যদি খুব ভাল হয় তেতিয়াহ'লে কামবিলাকো ভাল হয় আৰু এটা চবতকৈ ডাঙৰ কথা যেতিয়া ভাল মনেৰে বা টিমটো গোটেইটো ভাল হয় মনবিলাক ভাল হয় মানুহৰ তেতিয়া দেখিবা তাৰ প্ৰডাক্টটো ভালেই ওলায় কামবিলাকো ভালেই হয় সেইটো এটা খুব ডাঙৰ কথা যে সকলোৰে মাজত কাৰণ এইবিলাক হৈছে এটা টিমৰ কাম টিমটো যদি ঠিকে থাকে তেতিয়াহ'লে কামবিলাকো ভালেই হয় গতিকে অৰ্ধাংগিনীত আমাৰ সেই টিমটো খুব ভাল আছিলে আমি যথেষ্ট ধেমালি কৰিছিলোঁ আমাৰ হেৰিৰ মাজত শ্বুটিঙৰ মাজত তাৰ মাজে মাজে আমি চিৰিয়াছলি কাম কৰিছিলোঁ আৰু মই গালিটো বেছিকৈ খাওঁ ডাইৰেক্টৰৰ পৰা যদিও মোতকৈ সৰু গালিটো বেছিকৈ খাওঁ মানে এনেকুৱা বাকীবিলাকৰ লগত মই আড্ডাবাজ মানুহ খুব আড্ডা মাৰি খুব ভাল পাওঁ তে মই ডাইলগখিনি চাই পেলাই কথা পাতি থাকোঁ আৰু চাই ল'লোঁ আৰু ডাইলগখিনি সৰু তাৰপিছত শ্বটত গৈ পেলাই দেখা গ'ল যে বাকীবিলাক মোৰ যিখিনি কো আৰ্টিষ্ট আছে তেওঁলোকৰ ডাইলগ মুখস্থই হোৱা নাই তেতিয়া মানে মোক হেৰিয়ে গালি দিয়ে ডাইৰেক্টৰে যে আপোনাৰ মুখস্থ হ'ল আপুনি চবৰ লগতে লেকচাৰ মাৰি থাকে আৰু এওঁলোকৰতো হোৱাই নাই এতিয়া শ্বট কিমান মাৰিলোঁ এনেকুৱা আৰু তেনেকুৱা ধৰণৰ গালি মই খাওঁ সেই তেনেকুৱা ধৰণৰ যথেষ্ট মানে সেইবিলাক মিঠা অভিজ্ঞতা বুলি ক'ম মানে মিঠা মুহূৰ্ত কিছুমান যিবিলাক ভাল লাগে মনত পৰিলে কেতিয়াবা আপোনাৰ মানে অভিনয় মই ব্যক্তিগতভাৱে চাই ভাল পাওঁ কাৰণ আপুনি দেউতাকৰ চৰিত্ৰ লয় তাত মানে নিজৰ সন্তানক আপুনি খুব এটা ছাপৰ্টিং দেখায় মানে যে এইটো কৰিব লাগে আপুনি লগত থাকে সদায় কালি মই নাটকখন চাওঁতেও দেখিছোঁ যে আপুনি শেষ মুহূৰ্তলৈকে আছে ত' মোৰ ভাল লাগে মানে সেইবিলাক চাই
এজন দেউতাক হিচাপে আমি দেখিব পাওঁ আৰু দেউতাক সঁচাকৈও তেনেকুৱা হয় যে আমাৰ লগত প্ৰতিটো সময়তে থাকে এতিয়া কথাটো হ'ল মই তোমাৰ পৰা তাৎক্ষণিকবিলাক কথাখিনি কৈছোঁ যে মই বিভিন্ন সময়ত বিভিন্ন চৰিত্ৰ কৰিছোঁ মই নিগেটিভ কেৰেক্টাৰো কৰিছোঁ বহুত যথেষ্ট কৰিছোঁ চিনেমাটো নিগেটিভ চৰিত্ৰ কৰিছোঁ বা চিৰিয়েলতো কৰিছোঁ মোৰ একদম মই ভ্ৰাম্যমানলৈ অহাৰ আগৰ চিৰিয়েলখন আছিলে নেদেখা নদীৰ ঘাট তাত সেইখনত মোৰ চৰিত্ৰটো অকণমান নিগেটিভ আছিলে কিন্তু আচলতে মোৰ দৃষ্টিভংগীৰে কেনেকুৱা হয় নিগেটিভ বুলি কোনো বস্তু নাথাকে আচলতে নাই বুলি মই ভাবোঁ এটা হ'ল চৰিত্ৰটোৱে সদায় ভাবে যে তেওঁ শুদ্ধ কিন্তু তেওঁ কৰা কামখিনি বেলেগে ভাবে যে এইটো ভুল বা এইটো বেয়া কাম কিন্তু তেওঁ নিজৰ মতে যেতিয়া কামখিনি কৰি থাকে তেওঁ ভাবে যে এইটোতো ঠিকেই কৰি আছোঁ মই ধৰা এজন মানুহৰ যথেষ্ট অহংকাৰ আছে বা জেদ আছে সেই জেদত পৰি তেওঁ কিছুমান কাম কৰে কিন্তু সেই কামখিনি আচলতে বেয়া কাম তেওঁ নিজে কিন্তু ভাবে যে এইখিনি শুদ্ধ কাম মোৰ অহংকাৰ আছে মোৰ জেদ আছে মই ইমান কষ্ট কৰি ডাঙৰ দীঘল হৈছোঁ আজি এইটো পজিশ্যন পাইছোঁ মই এইখিনি কাম কৰিছোঁ মই এনেকৈয়ে কৰিম আৰু মই কোৱা কথাটো হ'বই লাগিব তাৰ সেই এনেকুৱা ধৰণৰ চৰিত্ৰ কৰিছোঁ দেউতাক হৈছোঁ নেদেখা নদীৰ ঘাটত যিটোৰ কাৰণে মোৰ ল'ৰাটো মোৰ ওচৰৰ পৰা গুচি যায় ছোৱালীজনী গুচি যায় এনেকুৱা ধৰণৰ বহুত কথা আছে গতিকে সেই চৰিত্ৰটো লৈ পেলাই কথা এতিয়া ধৰা যিবিলাক চৰিত্ৰত মানে পজিটিভিটিটো বেছি থাকে সেইবিলাক চৰিত্ৰ মানুহৰ ওচৰলৈ বেছি যায় কিন্তু চবতে চব থাকিব লাগিব তেনেকুৱা ধৰণৰ কথা যেনেকৈ ভাল থাকে বেয়া দিশো থাকিব লাগিব গতিকে মই বেয়া দিশটো অভিনয় কৰিছোঁ বেয়া মানুহ হৈছোঁ গতিকে আপুনি যেতিয়া অভিনয় কৰে আপুনি কেমেৰাৰ আগত কৰিলে বেছি কমফৰ্ট পায়নে নে আপুনি যেতিয়া মঞ্চ এখনত আপোনাৰ নৃত্য উপস্থাপন কৰে তেতিয়া কোনটো দিশত আপুনি বেছি মানে ঘটনাটো হ'ল কি ধৰা দুটা বেলেগ মিডিয়া কেমেৰাৰ সন্মুখত অভিনয় কৰাটো বেলেগ আৰু ষ্টেজত মঞ্চত অভিনয় কৰাটো বেলেগ তোমালোকে জানা ধৰা কেমেৰাৰ ফ্ৰেম এটা আছে ক্ল'জ হয় বা ক্ল'জত ক'ব পাৰি মঞ্চটোত এই এটাই মাষ্টাৰ ফ্ৰেম এটাই ফ্ৰেম লাইটে তাক অকণমান কেতিয়াবা হাইলাইট কৰে লাইটবিলাকে যে এইটো মানে ধৰা মোৰ মুখত এটা লাইট পেলালে কিন্তু ক্ল'জ শ্বট তাৰমানে কেমেৰা গতিকে কিন্তু সেই মঞ্চত গতিকে অকণমান এক্টিংটো ধৰা মোৰ বডি লেংগুৱেজ অলপ বেছি হ'ব লাগিব অলপ লাউড হ'ব লাগিব কথা বতৰাবিলাক মানে গোটেই অভিনয়টো অকণমান লাউড হয় আৰু কেমেৰাৰ সন্মুখত সেই লাউডনেছটো অলপ কমিলে মানে মানুহে ভাল পায় দৰ্শকে ভালকৈ পায় আৰু কথাটো হৈছে সেই বস্তুখিনি তোমাক হয়তো আজিকালি আমিতো সেইখিনি সুবিধা পোৱা নাছিলোঁ শিকাৰ আজি বিভিন্ন ধৰণৰ স্কুল আছে বা কিবা আছে কিন্তু আমি সেই দেখি চাই নিজে ভাবি এইবিলাক কথা শিকিছোঁ ধৰা মঞ্চত অভিনয় কৰিলে কেনেকৈ কৰিব লাগিব বা এইটো মোৰ ব্যক্তিগতভাৱে মই ধৰা কৰিছোঁ তেনেকুৱাকৈ আৰু দৰ্শকে যেতিয়া গ্ৰহণ কৰিছে মই ভাবিছিলোঁ যে মই ছাকচেছ হৈছোঁ তাৰ মাজতে এটা কথা হ'ল কি তুমি যিটো চৰিত্ৰই নকৰা কিন্তু সেইটো দৰ্শকক কনভিন্স কৰাব পাৰিব লাগিব যে মই সেই মানুহটো হয় গতিকে প্ৰথম কথা হ'ল সেই চৰিত্ৰটোক তুমি মানে দৰ্শকৰ মনত সোমোৱাব লাগিব দ্বিতীয় কথা হ'ল তুমি ভাবি ল'ব লাগিব যে মই ক'ত অভিনয় কৰিছোঁ মঞ্চত কৰিছোঁ নে কেমেৰাৰ সন্মুখত কৰিছোঁ সেই তেনেকৈ যদি কৰা যায় ভাল হয় আচলতে এই অভিনয় কৰি থাকোঁতে দৰ্শকৰ মাজৰ পৰা কিবা এটা ছাপোৰ্ট পাই থকা হয় নাই সেইটো তাৰমানে মোৰ ঘটনাটো হ'ল কি ধৰা মই চিনেমা এখন কৰিলোঁ বা চিৰিয়েল এখন কৰিলোঁ শ্বটটো দিলোঁ ডিৰেক্টৰ বা আমাৰ কো আৰ্টিষ্টখিনিয়ে দেখিলে তাৰপিছত এডিট কৰা হ'ল ডাবিং কৰা হ'ল তাৰপিছত দৰ্শকৰ মাজত এই দৰ্শকখিনিৰ ৰিয়েকশ্যনখিনি কেতিয়াবা মই নাপাবও পাৰোঁ কিন্তু মঞ্চত হয় কি মই যদি কৰিছোঁ কিবা এটা ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ সেই গোটেইখিনি হেৰিত আহি যায় মানে মই লগে লগে পাই যাওঁ সেইটোৱেই কথা দেৱজিৎ দাৰ পৰা আমি বহুতো কথা জানিব পাৰিলোঁ তেওঁৰ মনৰ কথা কিছুমান ৰসাল কথা তেওঁৰ কিছুমান অভিজ্ঞতা আমি এতিয়া আপোনাৰ পৰা জানিব বিচাৰিছোঁ আপোনাৰ তাৰ পৰা ফালৰি কাটি আহি আপোনাৰ ভ্ৰাম্যমাণ জগতৰ আপোনাৰ অভিনয় জীৱনৰ পৰা অভিজ্ঞতাবোৰৰ পৰা আহি আমি এতিয়া জানিব বিচাৰিছোঁ আপোনাৰ সাংসাৰিক জীৱনৰ কেনেকুৱা মানে সাংসাৰিক জীৱনৰ অভিজ্ঞতা যিহেতু আপুনি বহুত ব্যস্ত থাকিব লগা হয় আপোনাৰ অভিনয়ৰ লগত আপোনাৰ চাকৰি জীৱনৰ লগত ইফালে আপোনাৰ সাংসাৰিক জীৱনত কেনেকুৱা মানে আপোনাৰ মোৰ আচলতে কি হয় মানে এখন ঘৰ বা এখন সংসাৰ ভালকৈ চলে যেতিয়া সকলোৱে সকলোকে সহায় কৰে এতিয়া মোৰ ছোৱালী এজনী তাই এইবাৰ ক্লাছ 9ত আৰু মোৰ পৰিবাৰে মোক যথেষ্ট ছাপোৰ্ট কৰে আৰু মানে ঘৰখনত আজি খাবলৈ কি আছে কোনটো সাজত সেইখিনি মই একোৱেই নাজানো ঘৰত চাউল আছেনে চেনি আছেনে এইবিলাক কথা মই নাজানো গেছ আছে নে কি এইবিলাক নাজানো
এইবিলাক চব এওঁ চোৱা চিতা কৰে আৰু মোক কোনো ধৰণৰ হেডেক নিদিয়ে মানে মই একো নাজানোৱেই আচলতে গতিকে সেইফালৰ পৰা মোক তেওঁ পূৰা মুক্ত কৰি দিছে যে মানে বাকীবিলাক যাতে মই কামত আগবাঢ়ি যাব পাৰোঁ সেইফালৰ পৰা তেওঁ মানে মোক যথেষ্ট ছাপোৰ্ট কৰিছে ছাপোৰ্ট দিয়ে আৰু তেওঁৰ সেইখিনি ছাপোৰ্ট পোৱাৰ কাৰণেই আচলতে মই কামবিলাক ইমান ধৰা মানে যদি মই কাম এটা কৰিবলৈ যাওঁ যদি মনতে ভাবি থাকোঁ যে আজি ঘৰত যাওঁতে চাউল লৈ যাব লাগিব শ্বুটিং যদি দেৰি হয় তেনেহ'লে চাউল ক'ত পাম এই দোকানখন বন্ধ হ'ব তেতিয়া মোৰ অভিনয়টো ধৰা ভাল নহ'ব কিন্তু এই চিন্তাবিলাকৰ পৰা যেতিয়া মোক মুক্ত কৰি দিছে মোৰ পৰিবাৰে গতিকে সেইকাৰণে কামবিলাক মনোযোগ দি কৰিব পৰা হৈছে গতিকে সেইটো এটা খুব ডাঙৰ কথা আৰু এনেও যিকোনো সংসাৰতে ইজনে সিজনক সহায় কৰিলে সংসাৰখন খুব ধুনীয়াকৈ গৈ থাকে স্মুথলি সেইটো ফালৰ পৰা আচলতে আপুনি বহুত ভাগ্যৱান যিহেতু আপুনি অভিনয়ত বহুতো সময় দিব লগা হয় নহয় জানো বহুত আপুনি ব্যস্ত হৈ থাকিব লগা হয় তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আপোনাৰ সাংসাৰিক জীৱনত কেতিয়াবা মনোমালিন্য হৈছে নেকি নাই কেতিয়াও হোৱা নাই মানে মোৰ কামৰ ক্ষেত্ৰত যদি মই গোটেই ৰাতিও ঘৰলৈ নাযাওঁ এওঁ একো নকৰে মানে কামৰ কাৰণে কিন্তু এনেই যদি মই বোলে ক'ৰবাত বদমাচি কৰি ঘূৰি ফুৰিছোঁ তেতিয়া ডেফিনেটলি গালি দিব কিন্তু তেনেকুৱা ধৰণৰ অভ্যাসবিলাক মোৰ বৰ বেছি নাই গতিকে কাম থাকিলে মোৰ দেৰি হয় আচলতে নহ'লে কেতিয়াবা এনেকুৱা হয় কাম নাথাকিলে মই বেংকৰ পৰা যি ঘৰত সোমাওঁ মই ঘৰৰ পৰা নোলাওঁৱেই সাধাৰণতে ঘৰতে থাকোঁ মই মানে চাকৰি কৰা বাদ দি পেলাই কাম নাথাকিলে কোনো শ্বুটিং নাথাকিলে মই ঘৰতে থাকোঁ খুব বেছি ঘূৰি ফুৰি নুফুৰোঁ আৰু গ'লেও এওঁলোকৰ লগতে যাওঁ একেলগে থাকোঁ গতিকে সেইফালৰ পৰা মানে এওঁ কেতিয়াও এওঁহে গম পাব আচলতে অভিযোগ হয়তো কৰিব নোৱাৰে তেনেকুৱা দেৱজিৎদালৈ আৰু এতিয়া প্ৰশ্ন আমি সুধিব বিচাৰিছোঁ জানিব বিচাৰিছোঁ যিহেতু নাট্য জগতখনে ভ্ৰাম্যমাণ জগতখনে খুব মানে সমাদৰ লাভ কৰিছে আৰু সেই নাট্য জগতখনে হওক বা নৱপ্ৰজন্মই হওক এই জগতখনক আৰু বেছি ফলপ্ৰসূ কৰি তুলিবলৈ আৰু বেছি সুন্দৰভাৱে আগবাঢ়ি যাবলৈ নৱপ্ৰজন্মই আৰু কেনেধৰণৰ পদক্ষেপ লোৱাটো বিচাৰে মানে প্ৰথম কথা হ'ল কি যদি নৱপ্ৰজন্মই আচলতে এই বস্তুবিলাক চাব লাগে শিকিব লাগে কাৰণ ভ্ৰাম্যমাণটো মানে অসমৰ মানে এনেকুৱা এটা মানে মাধ্যম যিটো মাধ্যম পৃথিৱীৰ ক'তো নাই আছে যাত্ৰা আছে আমি বেংগলত দেখিছোঁ যাত্ৰা আছে যাত্ৰা আমাৰ ইয়াতো আছে অসমতো আছে কিন্তু এনেকৈ নাটক এই এনেকৈ ঘূৰি ফুৰি এনেকৈ ছেট লৈ লাইট লৈ এনেকৈ নাটক কৰাটো যথেষ্ট মানে কষ্টকৰ কাম আৰু সেইটো অকল মানে অসমতে আছে আৰু এইটোৱেই আছে গতিকে ইয়াত আগবঢ়াই নিয়াৰ দায়িত্ব আমাৰ নৱপ্ৰজন্মৰ যথেষ্ট আছে তাৰ কাৰণে মই ভাবোঁ যে প্ৰথম কথা হ'ল কি ইয়াৰ ভিতৰত সোমাব লাগিব ভিতৰত মানে ওচৰৰ পৰা চাব লাগিব কি আছে কি নাই আৰু তেওঁলোকক আকৰ্ষণ কৰিব পৰাকৈ আমাৰো দায়িত্ব আছে যে তেওঁলোকক যাতে আমি আকৰ্ষণ কৰিব পাৰোঁ এই মিডিয়াটোৰ প্ৰতি তেতিয়াহে তেওঁলোক আহিব তেওঁলোকেতো এনেই নাহে সেই আকৰ্ষণ কৰাৰ দায়িত্বখিনি আমাৰ তাৰ কাৰণে আমি কৰিব লাগিব আমাৰ ভাল নাটক কৰিব লাগিব ভাল অভিনয় কৰিব লাগিব সেইখিনি আমাৰ দায়িত্ব আমি কৰিম যদি আমি ভাল কৰিব পাৰোঁ তেতিয়া মই ভাবোঁ যে নৱপ্ৰজন্মই আকৰ্ষিত হ'ব আৰু তেতিয়া এই মাধ্যমটোলৈ আহিব আৰু আহিলে এই মাধ্যমটো আগুৱাই গৈ থাকিব প্ৰথম পৰ্বটো শেষ হোৱাৰ পাছতে আমি দেৱজিৎদাৰ লগত অকণমান ধেমালি কৰিম যিটো ৰেপিড ফায়াৰ ৰাউণ্ড আৰু তাত প্ৰশ্ন থাকিব 5টা আৰু সেই 5টা প্ৰশ্নৰ উত্তৰ দেৱজিতে আমাক খুব কম সময়ৰ ভিতৰতে দিব মানে এটা প্ৰশ্নৰ উত্তৰ আপুনি 5 ছেকেণ্ডৰ ভিতৰত দিব লাগিব চেষ্টা কৰিম 5টা কৰিম ঠিক আছে প্ৰথম প্ৰশ্নটো আমি দেৱজিতাক সুধিম ডেছক্ৰাইব ইউৰছেল্ফ ইন 3 words খঙাল এলেহুৱা মৰম আকুল Wow, nice. তাৰপাছত what was your dream job? ড্ৰিমছ What was your dream job? নাজানো আচলতে সেইটো সৰুতে কি ভাবিছিলোঁ কিন্তু কেনেবাকৈ গৈ পেলাই যিটো হ'লোঁ বা যেনেকৈ আছোঁ সেইটোৱে চাগে মোৰ ড্ৰিম জব আছিল তেনেকুৱা ঠিকেই কৈছোঁনে বাৰু মানে ভবা নাছিলোঁ কেতিয়াও আচলতে মই ভবাতকৈ হয়তো বেছিয়ে পাইছোঁ যে মই কেতিয়াও ভবা নাছিলোঁ এনেকুৱা ধৰণৰ কথা কৈছে অকণমান যদিও 5 ছেকেণ্ডতে উত্তৰটো দিলোঁ কিন্তু তাৰপিছত অকণমান মানে সেইটো ডেছক্ৰাইব কৰিছোঁ মই এনেকুৱা ধৰণে যে মই কেতিয়াও ভবা নাছিলোঁ যে মই ধৰা এনেকৈ অভিনয় কৰি মানে মানুহৰ মাজত জনপ্ৰিয় হ'ম মই যেতিয়া প্ৰথম মোক চিনেমাৰ অফাৰ আহিছিলে
সেই চিনেমাৰ অফাৰ পোৱাৰ পিছত মই যেতিয়া কথা চথা পাতি পেলাই ঘৰত গৈ পেলাই যিদিনাখন মই ক'লোগৈ মোৰ মা দেউতাক যে মই এখন চিনেমা কৰিম, মাহঁতে বিৰাট হাঁহি উৰুৱাই দিছে, এই তেনেকুৱা ধৰণৰ কথা আৰু। গতিকে সেইটো মাহঁতৰ কাৰণে ভাবিছিলে এই ধেমালি কৰিছে, সেইটো যিয়ে নহওক চামহাও আহি পেলাই এইখিনি পালোহি, সেইটোৱে। দ্বিতীয়টি প্ৰশ্ন বিদ্যালয় কৰিছোঁ আমি, হোৱাট ইজ ছাকচেছ একৰ্ডিং টু ইউ? ছাকচেছ বস্তুটো এনেকুৱা এটা বস্তু যে তুমি নিজে কেতিয়াবা নিজৰ মনৰ কথা আচলতে, এতিয়া ধৰা মই যদি ভাবোঁ যে মই ছাকচেছ হৈছোঁ, কিন্তু মইতো এনেকৈও ভাবোঁ যে মই ছাকচেছ হোৱা নাই, হয় নহয়? গোটেই কথাটো মনৰ ওপৰত, গতিকে ইয়াৰ কোনো লিমিটো নাথাকে আচলতে। যেনেকৈ ধৰা ভাল এইটো বস্তু ভাল, এই কামটো তুমি ভাল কৰিছা বা এই অভিনয়টো তুমি ভাল কৰিছা, ভালটো এইখিনিলৈকে হ'ব পাৰে নেকি? ইয়াতকৈ বেছি ভাল হ'ব নোৱাৰে নেকি? ভাল হৈছে, কিন্তু ভালৰ কোনো লিমিট নাই। তেনেকৈও ধৰা তুমি ছাকচেছ হৈছা, কিন্তু ছাকচেছৰো কোনো লিমিট নাই। গতিকে এনেই মানুহে মানসিকভাৱে শান্তি পাবলৈ হ'লে অকণমান বস্তুতে মানে যদি সুখী হয়, তেতিয়াহ'লে মানুহে মানসিকভাৱে যথেষ্ট সুখী হ'ব পাৰে। গতিকে ছাকচেছটো তুমি যদি ভাবি লোৱা, তুমি অকণমান পোৱাৰ পিছতে ভাবি লোৱা যে মই য়েছ এটলিষ্ট মই সফল হৈছোঁ। গতিকে সফলতাটো তোমাৰ মনটোৰ ওপৰতহে আচলতে নিৰ্ভৰ কৰিব। গতিকে তোমাৰ মনটোৱে যদি কয় যে ঠিক আছে মই সফল, তেনেহ'লে তুমি সফল। আচলতে কিবা এটা কাম কৰি আমি সেই সুখটো পাব লাগিব, ভাল হৈছে তেনেকুৱা আচলতে বুলি ভাবোঁ আৰু। মোৰ ধাৰণাটো বহুতে ভুল বুলিও ক'ব পাৰে। আচলতে নিজৰ চবৰে ধাৰণা থাকে। ইয়াৰ পিছতে প্ৰশ্ন, হোৱাট কমপ্লিমেণ্ট ডাজ পিপল গিভ ইউ দ্য মষ্ট? চবেই ভাল পাওঁ বুলিয়ে কয়, ভাল লগা বুলি কয়, মোৰ অভিনয় ভাল পায় বুলি কয়, আৰু বহুতে কয় যে মই খুব মনোযোগ দি অভিনয় কৰোঁ। মানে কি আৰু যে মই আচলতে মোৰ সেইটোৱে ছাকচেছ। ইয়াৰ আগৰ প্ৰশ্নটো যে মই মানুহক মোৰ চৰিত্ৰকেইটা যেনেকুৱা ধৰণে কৰোঁ মানুহৰ মনত সোমায়। গতিকে সেইটো কমপ্লিমেণ্ট মই সাধাৰণতে মানুহৰ পৰা বেছি পাওঁ যে আপোনাৰ অভিনয় ভাল লাগে। সেয়ে আচলতে আপুনি কন্দুৱাব পাৰে। মই আপোনাৰ কান্দিছা, কিন্তু মই হুহুৱাবলৈও চেষ্টা কৰোঁ। তোমালোকে যদি আমাৰ প্ৰথম নাটকখন চালা হয়, তাতে মই মানুহক হুহুৱাওঁ, আৰু হুহুৱাওঁ কাৰণেই চাগে মানুহে পিছৰ ফালে বেছি কান্দেও। মানে মই যিমানেই হুহুৱাওঁ মানুহে সিমানেই কান্দে পিছৰ ফালে। মোৰ যেতিয়া দুখ আহে, প্ৰথম অৱস্থাত ধৰা মই যদি খুব মানুহক হুহুৱাব পাৰোঁ, পিছত যেতিয়া মোৰ দুখৰ সময়ত মানুহে বেছিকৈ কান্দে। গতিকে সেই তেনেকুৱা মানে মই অকল নকুন্দুৱাওঁ দেই, কান্দিবলৈ আৰু কোন যাব বাৰু নাটক চাবলৈ। মই আপোনাৰ মানে খুব চিৰিয়াছকৈ চাওঁ আপোনাৰ অভিনয়, তেতিয়া মানে মোৰ সোমাই যায় আৰু। নাই এনেও ধৰা মানে ইম'চনেল এক্টিং কৰাটো বা কৰিবলৈ মই খুব ভাল পাওঁ, আৰু তেনেকুৱা কেৰেক্টাৰ হ'লে যথেষ্ট ভাল পাওঁ। তোমালোকে যদি কান্দিছা তেনেহ'লে মই সফল হৈছিলোঁ। ৰেপিড ফায়াৰ ৰাউণ্ডৰ এবাৰ শেষৰটো প্ৰশ্ন, হোৱাট ইজ ইয়ৰ ফেভৰেট থিং ইন ইয়ৰ ফেমিলি? আমি তিনিটা মানুহ ঘৰখনত, মই, মোৰ ছোৱালীজনী আৰু মোৰ পৰিবাৰ, কিন্তু আমি তিনিওটাই খুব ভাল বন্ধু আচলতে। সেইটোৱে মোৰ চবতকৈ আমাৰ ফেমিলিত ভাল লগা কথা। আমি তিনিওটাই যেতিয়া আড্ডা মাৰিবলৈ আৰম্ভ কৰোঁ, মানে বেলেগ কাকো নালাগে। সেইটো মোৰ আচলতে মানে মোৰ খুব ভাল লগা মুহূৰ্ত এইবিলাক। এতিয়া এনেকুৱা হয় যে মই বাহিৰত আছোঁ, ঘূৰি ফুৰিছোঁ, এওঁলোকৰ পৰা আঁতৰি আছোঁ, কিন্তু হয় কি এওঁলোকে যেতিয়া ক'ৰবাত গৈ আছে, এওঁ ড্ৰাইভ কৰে, এই ফোনটো লগাই পেলাই এই বা যেতিয়া ঘৰত থাকিলেও মানে কি কয় স্পীকাৰটি লৈ পেলাই আমি তিনিটাই কথা পাতি থাকোঁ। ছোৱালীজনীও কথা কওঁ মাজতে, এওঁও কথা ক'ব, ময়ো কওঁ। গতিকে সেই আড্ডাটোৰ মানে ভায়া এইটো চলি আছে, মোবাইল চলি আছে আৰু। গতিকে সেইটো আড্ডাটো আমাৰ তিনিটাই মোৰ পৰিয়ালত আটাইতকৈ ভাল লগা বস্তু। এতিয়া আমি আহিছোঁ থাৰ্ড ৰাউণ্ডটো। এতিয়া আমি দেৱজিৎ দাৰ লগত ধেমালি কৰিলোঁ। এইটো অৱশ্যে ধেমালিয়ে হয়। মোৰ হাতত 5জন ব্যক্তিৰ নাম আছে। আপুনি ইয়াৰ চিটটো টানিব লাগিব আৰু ক'ব লাগিব যে সেই ব্যক্তিজনৰ আপোনাৰ এটা ভাল লগা গুণ আৰু এটা বেয়া লগা গুণ। আপোনাৰ নিজৰ মতামতৰ ফালৰ পৰা ক'ব। আৰম্ভ কৰোঁ। ওপৰখনে টানিছোঁ।
অখিল গগৈ অখিল গগৈৰ কথাখিনি খুব ভাল তেওঁ যিখিনি কথা আমি শুনি আছোঁ তেওঁ যিখিনি কথা কৈ আছে গতিকে সেইজন যদি অখিল গগৈৰ ভিতৰৰ মানুহজন হয় তেনেহ'লে তেওঁ অখিল গগৈ খুব ভাল আৰু মই তেওঁক মোতকৈ হয়তো সৰু যথেষ্ট শ্ৰদ্ধা কৰোঁ তথাপিও কিন্তু বহুতৰ মুখত কিছুমান কথা শুনা পাওঁ গতিকে মই ভাবোঁ যে অখিল গগৈ তেনেকুৱা নহওক সেইটো হ'লে মোৰ খুব বেয়া লাগিব যিবিলাক বহুত মানুহে বদনাম কয় কিছুমান কথা শুনা পাওঁ গতিকে সেইটো নহ'লে অখিল গগৈ ভাল পাওঁ গতিকে সেইটো হ'ল বেয়া লগা গুণ যিটো মানুহে কয় কিয় সেই বদনামটো তেওঁ গাব পৰা হ'ল গতিকে সেইটো তেওঁ বেয়া গুণ তেওঁ কিবা নিশ্চয় মানে ভুল আছে যাৰ কাৰণে মানুহে তেওঁ বদনাম গাবলৈ সুবিধা পাইছে আৰু তেওঁ যিখিনি কথা কৈছে বা তেওঁ যিখিনি কথা কয় সেইমতে যদি কামখিনি কৰে সেইটো তেওঁ ভাল গুণ আৰু সেইখিনি কাম কৰিলে ভাল গুণ আচলতে খুব এটা ভৰসা কৰে তেওঁৰ ওপৰত মানুহে আমি বহুত কথা পাতিলোঁ দেৱজিৎ দাৰ লগত আপোনাৰ ইমান ব্যস্তময় জীৱনত আপোনাৰ এই সময়খিনি এইখিনি আচলতে আমাৰ কাৰণে মূল্যৱান সময় বুলিয়ে ক'ব লাগিব আমাক সেই সময়খিনি দিলে ধন্যবাদ জনাইছোঁ আৰু মানে এৰিব মন যোৱা নাই আৰু কথা বহুত জানিব আছিলে আৰু কুৱেশ্যন সুধিব আছিলে কিন্তু সেয়া সময়ৰ অভাৱ আপোনাৰ অভিনয় জগতত আপুনি আগবাঢ়ি যাওক আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু ধন্যবাদ তোমালোকক আচলতে মোৰ তোমালোকৰ লগত এনেকৈ কথা পাতি খুব ভাল লাগিছে মোৰো এৰিব মন যোৱা নাই সঁচা কথা ক'বলৈ গ'লে আৰু তোমালোক হৈছে নৱপ্ৰজন্ম বা আমাৰ নেক্সট জেনেৰেশ্যন গতিকে তোমালোকেই অসমীয়া সংস্কৃতি অসমীয়া কি ক'ম অসমখনক আগুৱাই লৈ যাব লাগিব গতিকে সেইফালৰ পৰা তোমালোকৰ লগত কথা বতৰা পাতিলে বা মত বিনিময় কৰিলে আমাৰো ভাল লাগে গতিকে তোমালোকে মোক এইখিনি সুবিধা দিলা সেইকাৰণে তোমালোকক ধন্যবাদ